কবিতাৰ শিৰোনাম নীলাকামৰ মাজত অনুভৱৰ টুকুৰা। কথা অৰূপ দাস, আবৃত্তি চিতুপন দাস। এখন উকা কাগজ লৈ লিখিবলৈ বহিছোঁ তোমালৈ বুলি। মৰমৰ উশাহ কেনে আছা তুমি? আশা কৰোঁ তুমি কুশলে আছা। মোৰ অনুভৱখিনি উকা কাগজখনতে তোমালৈ বুলি লিখি পঠিয়ালোঁ এটি নীলাখামৰ মাজত। আজি এমাহ দিন হ'ল, আশা কৰোঁ তুমি চাগে মোৰ চিঠিখন পালা। চিঠিখন খুলিয়ে তুমি আচৰিত নহ'বা, মোৰ হৃদয়ৰ খিৰিকী খুলি তোমালৈ বুলি লিখি পঠিওৱা মোৰ টুকুৰা টুকুৰা অনুভৱবোৰ পঢ়ি। চিত্ৰলেখাৰ হাতত নিচিকীয়া হাঁহিৰে প্ৰাণ পাই উঠা নহয় মই সপোনৰ কোঁৱৰ অনিৰুদ্ধ, নহয় মই পানেৰ সৈতে অনিতংগোৱা সোণহেৰি পাৰৰ চংকী। মোৰ পৰিচয় তোমাৰ হৃদয়ত ঠিকনা বিচাৰি হাহাকাৰ কৰি ফুৰা এজন প্ৰকৃতি প্ৰেমী। চিঠিৰ শেষত মৰমৰ অলপ পঠিয়ালোঁ তোমালৈ বুলি। সোণাৰু হালধীয়া হাঁহিৰে এটি তোমাৰ মৰমৰ শুভাকাংক্ষী ঠিকনা দি পঠিয়াইছোঁ, ৰৈ থাকিম তোমাৰ সঁহাৰি পাম বুলি। ধন্যবাদ।